এজন হলেই সুখী হওঁ মই। পৰীক্ষানো কি বোপাই জীয়ন্তীহে ঘাই, জীয়ন্তী হ'লহে যাৰ পৰীক্ষাৰে ঠাই, পঢ়িলে পৰীক্ষাত পাছ কৰা যায়। দেখো দুর্নীতি অনিয়মে দেশ জাতির ক্ষতি সাধন কৰে। বহুবৰ মানুহে দেখো সৰল নিৰীহ মানুহৰ বাখৰুৱা হৃদয় যে ভাঙে, পিতৃ মাতৃক অনাদৰ কৰে। নেলাগে দেবো পাই তই অট্টালিকা বনাব, দামী গাড়ী নেলাগে কিনিব, ঘৰখন চলিবলে এটি কাম হ'লেই হ'ব, খেতিয়ক হ'লেও ঘৰ উজ্জ্বল হ'ব। অন্তৰত মই দুখ পোৱা নাই বোপাই, যেনে তেনে পৰীক্ষাত পাছ কৰোঁতে বৰ মানুহ নহ'লেও হ'ব দে পুত্ৰ ভাল মানুহ এজন হলেই সুখী হওঁ মই। পৰীক্ষানো কি বোপাই জীয়ন্তীহে ঘাই, জীয়ন্তী হ'লহে যাৰ পৰীক্ষাৰে ঠাই, পঢ়িলে পৰীক্ষাত পাছ কৰা যায়। মানুহৰ লগত সদায় মিলি জুলি থাকিবি, দুৰ্গতৰ কাষত থিয় হবি, মৃতকৰ সৎকাৰত যাবি, অহংকাৰ নকৰিবি, আনৰ ধনত চকু নিদিবি, অহিংস পৰায়ণ হবি, প্ৰয়োজন হ'লে দিন হাজিৰা কৰিবি, সত্যৰ পৰা বিচলিত নহবি, উপকাৰ কাৰোবাৰ নোৱাৰিলে কৰিব, অপকাৰ কাৰোৱেই নকৰিবি। 10 জনে যদি তোক কয় জ্ঞানী বুলি, জানিবি মোৰ বুকুখন উঠিব ফুলি, জানিবি মোৰ বুকুখন উঠিব ফুলি। অন্তৰত মই দুখ পোৱা নাই বোপাই, যেনে তেনে পৰীক্ষাত পাছ কৰোঁতে বৰ
ভাল মানুহ এজন হ'লেই সুখী হওঁ মই। পৰীক্ষানো কিবোৰ পাই জিয়ন্তীহে ঘাই, জিয়ন্তী হ'লহে যাৰ পৰীক্ষাৰে ঠাই। পঢ়িলে পৰীক্ষাত পাছ কৰা যায়।